বন্ধুসকল কেলা মানে একদম হেৰি সঁচা মৰমবিলাক আজিকালি বহুত বাঢ়ি গৈছে সঁচা মৰম মানে দেখুৱাই ছ'চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ ভিডিঅ' ভাইৰেল হৈ আছে আৰু ভাবিলোঁ আজি তাতে এটা ৰোষ্টিং কৰোঁ বাৰু বন্ধুসকল তাৰ আগতে তোমালোক সকলোলৈকে নৱবৰ্ষৰ একদম মোৰ ফালৰ পৰা হিয়াৰ পৰা শুভেচ্ছা জনালোঁ আৰু সকলো একদম 2023টো ভালে যাওক 2022ত যি হ'ল হৈ যাব দিয়া সেইবিলাকক লৈ কোনো দুখ নকৰিবা আৰু 2023টো সকলোৰে ভালে যাওক মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু আমাকো আগুৱাই যাবলৈ তোমালোকে সকলোৱে সহায় কৰি যাবা আৰু সকলোৱে আশীৰ্বাদ কৰিবা যাতে 2023টো মোৰো একদম ধামাকা হৈ চলি যায় আৰু বন্ধুসকল মোৰ অন্য এটা ভিডিঅ'লৈ তোমালোকক মই স্বাগতম জনাইছোঁ আৰু তোমালোকে চাইছা মিষ্টাৰ বিষ্ণু জেডজি কেলা সিহঁতৰ মৰম দেখি মানে মোৰ একেবাৰে ডাং খাই গৈছে চুলি ডাং খাই গৈছে সিহঁতৰ কেলা বেলুন পিটিকি ছ'চিয়েল মিডিয়াত ভিডিঅ' দিয়া বাহাৰ দেখিছন নাই এইকেইটা মাথাত মালেই নাই নে কিয়ে নে কোনোটোৱে কম নহয় ল'ৰাডালো কম নহয় ছোৱালীজনীও কম নহয় আইও তহঁতৰহে মানে আছে হেৰিডাল আৰু তহঁতৰহে আছে আমাৰবিলাকৰ কি নাই তহঁতৰ মৰম ধেৰ দেখিছোঁ এনেকুৱা কিন্তু সঁচা ভাল পোৱা কেলা এনেকুৱা খেঁচেৰা সঁচা ভাল পোৱা মই ক'তোৱে দেখা নাই তহঁতৰ মানে একদম মাথাত যিকণ ভাল বস্তু দিব লাগিছিল ভগৱানে সেইকণ ভাল বস্তু তহঁতক নিদিলেই তহঁতক দিলে অকল সেইখনে তহঁতক কেলা মানে কি যে হ'ব তহঁতৰ কেলা তহঁতৰ জীৱনটো মানে সেই তেনেকেই গুচি যাবগৈ তহঁতৰ জীৱনেই বেয়া তহঁতৰ মানে জন্মগতই বেয়া তহঁতৰ যিটো মানে বংশৰ যিটো লীলা খেলা তাৰ প্ৰতিটোৱে বস্তুৱে বেয়া আকৌ তই মানে শেষ কৰি পেলাইছ সন্মান মান সন্মান চব খাই পেলালি হন মাৰ বাপেৰহঁতক কেলা বেহেন চপ বন্ধুসকল তাই য'ত থাকিব লাগে বেলুন দুটা তাত আছে কল এথোকা তাই মানে কেতিয়াবা দেখিবা ঢকুৱা পিন্ধি কেতিয়াবা দেখিবা কাগজ পিন্ধি কেতিয়াবা দেখিবা গছপাত পিন্ধি তাই মানে জীৱনটো তেনেকেই পাৰ হৈ গ'ল আইও তই যিখন লুঙি পিন্ধিছ সেই দুৱাঙুলীয়া লুঙিখন পিন্ধি তোৰ লাজ লগা নাই নে একদম গৈ যেন দিবা গাড়ী খুলি সেইখন তোৰ সেইখন নিপিন্ধিলেও হয় বোলে আছে গুৰু নেবাহাল সেইখন পিন্ধাতকৈ নিপিন্ধাই ভাল তই কি ভিডিঅ' দিবলৈ আহিছ হা তোৰ মানে লাজ সন্মান বোলা বস্তুটো নাই কিমান ৰোষ্ট কৰিলে কিমান ট্ৰল কৰিলে তোৰ মানে একেটাই কাহিনী তোক মই মানে কি নাম দিম মানে কি নাম দিলে তোক ভাল হ'ব তোকতো ঢেৰ কোনোবাই কিবাই নাম দিলে জাঙিয়া পেহী কিবা পেহী ঢেৰ নাম দিলে তোৰ নামৰ মানে কোনো অভাৱেই নাই এইবাৰ মই লেংটি পেহী নামেই দি দিছোঁ তোৰ নাম আচলতে হ'ব লাগে লেংটি পেহী এইখন বন্ধ কৰ এইখন বন্ধ কৰ God! No! God, please, no! 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 God, please, no! 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 কেলা অসমত মই বহুত জিনিস দেখিছোঁ বহুত মদ খোৱা মানুহ দেখিছোঁ বহুত মদ খোৱা মানুহৰ ভিডিঅ' ভাইৰেল হৈছে কিন্তু এনেকুৱা জিনিস মই তাতে মাইকী মানুহ হৈ তাই মদ খোৱা বাহাৰ দেখিছেনে বাৰু যিটো বয়সত তাইৰ বয়ফ্ৰেণ্ডৰ ভাগৰ মুখত হেৰি পৰিব লাগে হেৰি পৰিব লাগে সেইটো বয়সত তাইৰ মুখত মানে মাল পৰি আছে চোৱা ভণ্টি মই তোমাক এটা কথা কওঁ তুমি যেনেকৈ মাল খাইছা সেইটো ফালি নিব তুমি গতিকে ইটো তুমি মানে মালত পানী ঢালি খোৱা তেতিয়া তোমাৰ স্বাস্থ্যটো অকমান ভালে থাকিলে তেতুটো নাফাটিলে আয়ো
বন্ধুসকল মানে নৃত্যটো এনেকুৱা লাগিছে যেন পানীৰ পৰা জলহস্তিটো উঠি আহি বামত গাহে লোৱাইছে একদম মানে নৃত্য বেলেগ নৃত্য দিছে পেটে চেটে একদম মানুহটো একদমেই গোটেই আলুগুটিটো ভাদি হৈছে ধুনীয়া আছে একদম ধুনীয়া আছে লুঙিখন খালি কিবা কাৰণত যদি লুঙিখন খোল খাই যায় তেতিয়া আৰু ধুনীয়া লাগিব আৰু কিবা এটা আমেজ লাগিব হয় নাই ধুনীয়া সব বন্ধুসকল ভিডিওটো ইমানটোৱে আছিলে যদি ভিডিওটো চাই কোনোবাই অকমান হলেও ভাল পালা অকমান হলেও হাঁহিলা তেতিয়াহ'লে লাইক কৰিবা কমেণ্ট কৰিবা শ্বেয়াৰ কৰিবা আৰু কোনোবাই যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইবটো কৰি ল'বা আৰু এটা নতুন ভিডিঅ' প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই